তো গাইজ আজি এটা বিশেষ কামত গুৱাহাটীলৈ যাব লগা হ'ল তো তাতে যাওঁ প্ৰথমতে যাই পিনে তাতে আৰু কি কি চাব পাৰোঁ আমি তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো বন্ধুসকল আমি PRC কামৰ কাৰণে আমিনগাঁও তো DC অফিচত গৈছিলোঁ তো এতিয়া ইয়াৰ পৰা এতিয়া আমি যাম গুৱাহাটী ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰলৈ তো চাই থাকক ভিডিঅ'টো আমাৰ শেষলৈকে চাই থাকিব সৰি গাইছ তো আজি বন্ধ তাৰ কাৰণে আপোনালোকক দেখাব নোৱাৰোঁ আপোনালোকে ক্ষমা কৰিব তো গাইছ এতিয়া বোলে 2 বজাত খুলিব এই সমাধি ক্ষেত্ৰখন তো আমি অলপ ৰৈ দিওঁ এইফালে আছে গুৱাহাটী বিশ্ববিদ্যালয় যা আছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ হে গাইছ তো ফাইনেলি খুলি দিলে দৰ্জাখন তো এতিয়া আমি যাওঁ ভিতৰলৈ তাতে কি কি আছে আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তো আপোনালোকে ভিডিঅ'টো চাই থাকক তাতে কি কি আছে মানে সকলোবোৰ দেখিব পাব আপোনালোকে ঐ এইখনে হ'ল ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰথমতে আমি ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন অলপ চাওঁ কি কি আছে তাতে মানে আপোনালোকে চাই থাকিব শেষলৈকে তো গাইছ আমাৰ যদি এনেকুৱা ভাগ্য হ'লহেঁতেন এনেকৈ জৰা আহিব পালে ভাল লাগিল আৰু তো একো নাই এইখন হ'ল ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন তাতে প্ৰথমতে জোতা চেণ্ডেল খুলি প্ৰৱেশ কৰিব লাগিব তো এটা জৰা খুলি লওঁ বলক এতিয়া আমি ভিতৰত যাওঁ এইখনে হ'ল এই ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন আপোনালোকে আহিব পাৰে সমাধিত বহা মানে নিষেধ এই কল্পিত নকৰিব আপোনালোকে ইয়াত আহি সমাধিত নবহিব ইয়াৰ পৰিৱেশ খুবেই সুন্দৰ হয় মানে পানীবোৰ যে ক'ৰপৰা হ'ব ৱাও এইখনে হ'ল ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন আপোনালোকে চাই থাকক অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ইয়াতে কি কি আছে আমি ওপৰলৈ গৈ চাম অলপ পিছত তো তেওঁলোকে আহিবনে গুজৰাট খুবেই সুন্দৰ হয় ইয়াতে এইফালে চাওক পৰিৱেশটো চাওক আপোনালোকে পৰিৱেশটো চাওক কেতিয়াও যদি আহি পোৱা নাই এইফালে জালুকবাৰীৰ পৰা এইপিনে হৈ আহিব জালুকবাৰী এই ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন আছে আপোনালোকে আহিব এতে অলপ ভাল লাগিব আপোনালোকৰ আহি খুবেই শান্তি প্ৰকাশ কৰিব
প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ হয়। তো আপোনালোকে চাই আছে এই ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন খুবেই ভাল লগা এই সমাধি ক্ষেত্ৰখন। তো আপোনালোকে চাই থাকক। এতিয়া ভিতৰত চাওক ভূপেন হাজৰিকা বহুতো স্মৃতি আছে সংগ্ৰহ কৰি ৰাখিছে। তো খুবেই ভাল লগা ভূপেন হাজৰিকা এইবোৰ বিভিন্ন গীত মাতৰ ইয়াতে সংগ্ৰহ কৰি ৰাখিছে ভূপেন হাজৰিকাৰ প্ৰতিটো স্মৃতি। যদি পাৰে আপোনালোকে আহিব কেতিয়াবা, খুবেই ভাল লাগিব। এই স্মৃতিবোৰ ইয়াতে ৰাখি থৈ দিছে ভূপেন হাজৰিকাৰ, সেইকাৰণে ইয়াক সমাধি ক্ষেত্ৰ বুলি কেনে কোৱা হয়। এইখন হ'ল নৰেন দাস, এইখন ধুনীয়া কৰি ভাল লাগিছে। আছে কিমান চিচি কেমেৰা লাগে তো এইবিলানো। চাওক ভূপেন হাজৰিকা সত্ৰত বিভিন্ন ধৰণৰ কলা সংস্কৃতিবোৰ ক্লিয়াৰ হৈছে। কলাগুৰু কৃষ্ণপ্ৰসাদ শংকৰদেৱ বিশ্বজিৎ এইখন হ'ল বৰষুণ। এটা ভাল লাগব এটা ভূপেন হাজৰিকা বিভিন্ন ধৰণৰ কাপোৰ টুপিবোৰ সংগ্ৰহ কৰি ৰাখিছে। এইগিলা বিহু মুখা ভূপেন হাজৰিকাৰ লগৰ। আৰু এতিয়া আছে ভূপেন হাজৰিকা দেৱৰ পুথিবোৰ, বিভিন্ন ধৰণৰ পুথি কিতাপ পুথিবোৰ ইয়াতে সংগ্ৰহ কৰি ৰাখিছে। আৰু এইপিনে আছে ভূপেন হাজৰিকাৰ এইবিলাক বিভিন্ন ধৰণৰ চলচ্চিত্ৰবোৰ ভূপেন হাজৰিকাৰ নাহৰৰ ফুলে নোহোৱাই। ইয়াত ডক্টৰ ভূপেন হাজৰিকা ব্যৱহাৰ কৰা জোতা। আৰু এইযোৰ হ'ল শ্ৰী সূৰ্য হাজৰিকাৰ জোনাত দিছে। আৰু ইয়াত ঠগী
প্লেচত তো ইয়াতে বেছি নাই যদিও শুনি আছে এইখনে হ'ল ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন তো আপোনালোকো এটা আহিব কেতিয়াবা কিছু সময় উলিয়াই তো খুব ভাল লাগিব তো বন্ধুসকল এইটোৱে হ'ল ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু ইয়াত জন্ম হৈছিলে 8 ছেপ্টেম্বৰ 1926 চন আৰু মৃত্যু হৈছিলে 5 ছেপ্টেম্বৰ 2011 চনৰ তেতিয়াই এই সমাধি ক্ষেত্ৰখন বনাইছিলে তো ভূপেন হাজৰিকা দেৱৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তো বলকচোন আৰু আমি চাওঁ কি চাব পাৰোঁ আপোনালোকে চাই আছে আজি आप कहाँ से हो नेपाल से इसे घूमने के लिए क्या दिखाएगा बहुत कुछ देखा माँ कामाख्या का दर्शन किया सराय घाट है बहुत बड़ा ब्रिज है उसको भी देखा भूपेन हजारिका जो स्टेडियम है उसमें विजिट किया अच्छा लगा अभी 1-2 दिन का प्लान है शिलोंग जाएंगे और चेरापुंजी डाउकी उधर भी घूमना है अच्छा नाम सुना है इसलिए তো বন্ধুসকল নেপালৰ পৰা আমাৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন চাবলৈ আহিছে তো আমি আৰু ইয়াৰ পৰা বিদায় ল'ম তো ধুনীয়া সমাধি ক্ষেত্ৰখন আপোনালোকে কেতিয়াবা গুৱাহাটী আহিলে এবাৰ সোমাই যাব কেনেকুৱা লাগে আপোনালোকে চাব খুবেই ভাল লাগিব তো আপোনালোকে উপভোগ কৰিলে তো কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই